হয় বোলো গুৱাহাটীতে থকা কলাক্ষেত্ৰখনলৈ আহিলোঁ আৰু ভিতৰত সোমাই দেখিলোঁ যে কি ধুনীয়া এটা পৰিৱেশ। ভিতৰৰ পৰিৱেশটো দেখি মনটো মোহিত হৈ গৈছে। ইমান ধুনীয়া এটা পৰিৱেশ। আগে পিছে অহা নাছিলোঁ, আজি ফাৰ্ষ্ট আহিলোঁ। আৰু ভিতৰত থকা এইখিনি কিছুমান বস্তু চাওকচোন, সজাই কিনে ৰাখিছে। ভিডিঅ'টোত গোটেইখিনি দেখাব নোৱাৰোঁ, তথাপিও যিমান পাৰোঁ দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। এয়া দেখিছেনে, প্ৰত্যেকটো জনজাতিৰে সাজ পোছাক বা অন্যান্য বস্তু, এয়া আমাৰ বিহু অসমীয়াৰ, তেনেদৰে সকলোবোৰ বস্তু এনেকৈ সজাই ৰখা হৈছে। যেনেকৈ অস্ত্ৰ শস্ত্ৰৰ পৰা আদি কৰি সকলোবোৰ বস্তু আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু ভিডিঅ'টোত ইমান দীঘলকৈ নবনাওঁ বাবে সৰুকৈ এনেকৈ থুলমূলীয়াকৈ আপোনালোকক দেখুৱাই দিছোঁ। আকৌ কেতিয়াবা আহিলে আপোনালোকক সকলোবোৰ দেখুৱাম। এয়া ঢোল তালৰ পৰা আদি কৰি সকলোবোৰ বস্তু ইয়াতে দেখুওৱা গৈছে। আৰু মাজে মাজে ঘপককৈ মই বাহিৰৰ পৰিৱেশটো দেখুৱাব আপোনালোকক চেষ্টা কৰিছোঁ, কাৰণ বাহিৰৰ পৰিৱেশটো বহুতেই ধুনীয়া। আৰু এইখিনি দেখিছেনে, চাৰিওপাশে দেখি কিনে ইমানেই মনটো ভাল লাগিছে। আপোনালোকেও চাওকচোন একবাৰ। ধন্যবাদ।